प्रमोद बुराई रचना कर कथाটো हाग्रामा मल्लिक डांगरिया एटा स्पष्टीकरण দিব লাগে। गरम बोथोर सफैनायखाय गरमफ्रानो बानै मोखां आरो मोदोमफ्रानो दै गोजा जाजोबसै। गरम बोथोरखाय बहुद गरमानो नै दा बारासै मथा मथि साननै सानथामसो बायदि जाबाय ना दा बहुद गरम जानाया। दा गरमजों लोगोसे आं नोंथांमोननिसिम गरम रादाब लाबोदों आरोखि। दा सनजय दासनो आरोखि बियो हाग्रामा महिलारि सारखौ मा खोथा इलिगेल खोथाजों बुंदों। जा बर' हारिया बनसु ना बनसु आरो बड' गण सुरक्षा मन्च देबि पार्टिया बड'लेण्ड दाबि आरो माखासे गोबां बर'नि आफादफ्रा बड'लेण्ड दाबि खालामनो नागिरनायाव दे हाग्रामा महिलारिया थिनदों। दा बिथाङा सोर? जोंनि माखासे बर'खौ दाबि खालाम बड'लेण्ड दाबि खालामनायाव होबथाग्रा सोर बिलाय? কোন হয় আপনার? না বড়োর জাতির পৰা বিটিসির পৰা আপনার কিবা আগত কিবা কষ্ট করেছি নাকি? এইটো যদি ক'ব লগা আছে বহুত ক'ব লগা আছে কিন্তু আপনার কোন হয়? বড়োর মাজত বড়োর কিমান মৰিছে কিমান কষ্ট করেছে কি জানি তই साला ना बर'खौ बुंनो हाग्रा बर'नि सायाव इलिगेल लाबोग्रा सोर बिलाय? बर'आ बेसेबां मानि माबा लाबोदों थैदों बर'नि माखासे आफादफोर बै समाव खस्थ' खालामदों बेसेबां थैबोदों बेयाव बियो बुंनो हाग्रा। बेनि खोथाखौ नायनानै लाग्रो रायजो राजाफोर, बेनि उनाव नोंथांमोनहा मा फोरमायगोन बेनि बिबुंथि। नमस्कार जनाइছো। আজি এটা বিশেষ কাৰণৰ বাবে এই সংবাদমেল আয়োজন কৰিছোঁ। যেহেতু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আজি 6 মাহ হ'ল চৰকাৰ তেখেতে গঠন কৰিছে আৰু বড়োলেণ্ডবাসী ৰাইজে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক যি এটা মেণ্ডেট দিছে আৰু সেই ধুনীয়াকৈ এটা মেণ্ডেট পোৱাৰ পিছত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আজি বিজেপিৰ লগত এলায়েন্সত গভৰ্ণমেণ্ট আজি তেখেতে চৰকাৰ চলাই আছে। খুব ধুনীয়াকৈ চৰকাৰটো চলাব লাগে আমিও বিচাৰোঁ। কিন্তু কথাটো হৈছে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ চৰকাৰ চলাৰ পিছদিনাৰ পৰাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ কাষতে লাগি থকা কিছুমান BPF দলৰ নেতা কৰ্মীয়ে পুনৰবাৰ আজি বড়োলেণ্ডত অশান্তি সৃষ্টি কৰিবলৈ গৈ আছে আমি দেখা পাই আছোঁ। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যি ডাবল ৰোল লোৱা এটা পলিটিক্স তেখেতে যি দুইমুখা ৰাজনীতি আজিৰ দিনত আৰম্ভ কৰি আছে সেই বস্তুটো আমি আজিৰ দিনত পৰিলক্ষিত হৈছোঁ বা দেখা পাইছোঁ। কাৰণ এই দাউৰাও দেখাব নাৰ্জাৰী কোনোবা বনজিত কোনোবা মঞ্জিল তেওঁলোকে আজি BPF দলৰ CWC লিডাৰ হয়, কোনোবা BPF দলৰ ভাল নেতা কৰ্মী হয় তেওঁলোকে। আৰু এই BPF দলৰ পদত থাকি ফালে BPF দলৰ কৰ্মী হৈ থকা সত্ত্বে তেওঁলোকে আজি ফিল্ডত নামি ফালে জনজাতি সুৰক্ষাৰ কাৰণত তেওঁলোকে আজি মেমৰেণ্ডাম দিয়ে ডিচিক BTCত ইভেকশ্যন হ'ব লাগে। আৰু তেওঁলোকে বৰ্তমান যোৱা দুদিনমান আগতো মই দেখা পাইছোঁ পৰহি দিনৰ প্ৰেছ মিটত যে দাউৰাও দেখাব নাৰ্জাৰী কোনোবা বনজিত কোনোবা মঞ্জিল তেওঁলোকে লগ লাগি ফালে আজি আমাৰ কি কৰিছে ছেপাৰেট ষ্টেট বড়োলেণ্ড লাগে বুলি আজি ডিবেট আছাম 50-50 পুনৰবাৰ বড়োলেণ্ড তেওঁলোকে ডিমাণ্ড কৰি আছে। তেনেকুৱা অনৈতিক কাৰ্যবিলাক আজিৰ দিনত পুনৰবাৰ তেওঁলোকে আজিৰ দিনত আৰম্ভ কৰি আছে। আচলতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ একাংশই নেতা কৰ্মীবিলাকে কেনেকুৱাকৈ সাহস কৰিলে পুনৰবাৰ বড়োলেণ্ডৰ অশান্তি সৃষ্টি কৰিবৰ কাৰণে? নিশ্চয় ইয়াতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া জড়িত হৈ আছে। BPFৰ একাংশ নেতা কৰ্মীয়ে দি ফালে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া বড়োলেণ্ডৰ অশান্তি সৃষ্টি কৰিব আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া NDAৰ লগত থাকি ফালে BJPৰ লগত লগ লাগি ফালে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আকৌ পুনৰবাৰ চৰকাৰ চলাব। এইটো কেনেধৰণৰ কথা? হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ স্থিতিটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ক্লিয়াৰ কৰিব লাগে। তেখেতৰ যি ডাবল ৰোল পলিটিক্সটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বন্ধ কৰিব লাগে। আৰু এই দাউৰাও দেখাব নাৰ্জাৰী নকুন হয় এই আমাৰ যোৱা BTC নিৰ্বাচনৰ পিছত যেতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ চৰকাৰ গঠন হ'ল MLA ইলেকশ্যনৰ আগত আমাৰ কাৰিগাঁৱৰ যি ঘটনা হৈ গৈছে এই কাৰিগাঁৱত আমাৰ চাওতাল আদিবাসী ভাইসকলৰ লগত বড়োৰ মাজত যি এটা সংঘাতৰ সৃষ্টি হৈছিল সেই সংঘাতৰ সৃষ্টিৰ মূল কাৰণবিলাক দাউৰাও দেখাব নাৰ্জাৰী তেওঁলোকে জড়িত হৈ আছে বুলি আমি জানো। কাৰণ দাউৰাও দেখাব নাৰ্জাৰী হেঁতে ৰাতিপুৱা গৈ ফালে ঘটনাটো সৰুৰ পৰা ডাঙৰ তেওঁলোকে সৃষ্টি কৰিছিলে। তেওঁলোকে ঘটনাটো বিশৃংখলাৰ সৃষ্টি কৰিছিলে। এই দাউৰাও দেখাব নাৰ্জাৰীবিলাকৰ নিচিনা নেতাবিলাকে আজি বড়োলেণ্ডত পুনৰবাৰ অশান্তি সৃষ্টি কৰি আছে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যেনেকৈ হাতীৰ দেখুওৱা দাঁতটো বেলেগ থাকে খোৱা দাঁতটো বেলেগ থাকে ঠিক তেনেকুৱা ব্যক্তি হৈছে আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই তেনেকুৱা ডাবল ৰোল আজিৰ দিনত লৈ আছে আৰু লৈ ফালে ৰাইজক
মাজত এটা তাৰমানে ভেকু ভাৱনা লগাই পেলাই তেখেতে এটা খেল খেলি আছে আৰু ৰাইজক তেখেতে বুৰ্বক বনাই আছে। হাগ্ৰামা মহলিৰী ডাঙৰীয়াক আমি ধিক্কাৰ জনাইছোঁ। তেখেতৰ যি ডাবল পলিটিক্সৰ ৰুল তেখেতে লৈছে, এই ৰুলটো হাগ্ৰামা মহলিৰী ডাঙৰীয়াই বন্ধ কৰিব লাগে। আৰু বড়োলেণ্ডবাসী ৰাইজে হাগ্ৰামা মহলিৰী ডাঙৰীয়াক যেনেকুৱাকৈ মেণ্ডেট দিছে, বিশেষকৈ মুছলিম সম্প্ৰদায়ৰ ভোটাৰসকলে একক সংখ্যাগৰিষ্ঠতাৰে হাগ্ৰামা মহলিৰী ডাঙৰীয়াক ভোট প্ৰদান কৰিছে। আৰু হাগ্ৰামা মহলিৰী ডাঙৰীয়া এতিয়া তেওঁলোককে উচ্ছেদ কৰিবৰ কাৰণে হাগ্ৰামা মহলিৰী ডাঙৰীয়া একাংশ বাহিনীক পিছফালে দি লগাই দিছে। আৰু তেওঁলোকে গৈ ফালে ডিষ্ট্ৰিক্ট মেমৰেণ্ডাম দিয়ে, কোনোবা দাউৰা দেখাম নাৰ্জাৰী, মঞ্জিল বঞ্জিতে গৈ ফালে। আচলতে ঘটনাটো কি, হাগ্ৰামাই উচ্ছেদ কৰিব বিচাৰিছে, নহ'লে তেওঁলোকে আজি কেনেকৈ গৈ ফালে আজি ডিষ্ট্ৰিক্ট মেমৰেণ্ডাম দিব পাৰে? তেনেকুৱা কাৰ্যকলাপবিলাক আজি হাগ্ৰামা মহলিৰী ডাঙৰীয়াই BTC চলাবলৈ গৈ আছে। গতিকে হাগ্ৰামা মহলিৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে আপুনি বড়োলেণ্ডৰ প্ৰত্যেক জনসাধাৰণ আৰু 26টা জনগোষ্ঠীৰ 18টা ভাষিক ব্যক্তিসকলৰ সৰ্বাংগীন উন্নতিৰ কাৰণে কাম কৰক। শান্তিৰ বড়োলেণ্ডত অশান্তি সৃষ্টি কৰিব নালাগে। প্ৰমোদ বড়ো যোৱা 5টা বছৰ বড়োলেণ্ডত কোনো বড়োৰ সৃষ্টি নাছিল, কোনো অশান্তিৰ সৃষ্টি নাছিল, কোনো ঘৰ জ্বলাজলিৰ সৃষ্টি নাছিল। আজি সকলো জাতি জনগোষ্ঠীৰ মানুহে মিলা প্ৰীতিৰে চলিব পাৰিছিল। কিন্তু হাগ্ৰামা মহলিৰী ডাঙৰীয়া চৰকাৰ অহাৰ লগে লগে পুনৰবাৰ বড়োলেণ্ডবাসী ৰাইজে এই ঘটনাবিলাক দেখিবলৈ পাই আছে। আৰু অনাগত দিনতো আপোনালোকে দেখিবলৈ পাব যে হাগ্ৰামা মহলিৰী ডাঙৰীয়া চৰকাৰ চলাকালীন ৰাইজে কেতিয়াও শান্তিৰে টোপনি মাৰিব নোৱাৰিব, ৰাইজক কেতিয়াও হাগ্ৰামা মহলিৰী ডাঙৰীয়া নিৰাপত্তা দিব নোৱাৰিব। গতিকে আমি ধিক্কাৰ জনাইছোঁ হাগ্ৰামা মহলিৰী ডাঙৰীয়াক। এই কথাটো একদম স্পষ্ট, যি কাৰিকৰ ঘটনা সাঁওতাল আৰু আমাৰ আদিবাসী ভাইসকলৰ লগত আৰু বড়ো মানুহৰ লগত যি আদি এটা বিভেদ সৃষ্টি হৈছিল কাৰিগাঁৱত, সেই কাৰিগাঁৱত সৰু সৰু কেঁচুৱাবিলাকে ৰিলিফ কেম্পত থাকিব লগা হৈছে। এই ঘটনাৰ পিছফালেও একমাত্ৰ হাগ্ৰামা মহলিৰী ডাঙৰীয়াৰ নেতা কৰ্মীবিলাকে লগ লাগি পেলাই অশান্তিৰ সৃষ্টি বড়োলেণ্ডত তেওঁলোকে সৃষ্টি কৰিছে। ঘটনাটো দাউৰাও দেখাব নাৰ্জাৰী, বঞ্জিত, মঞ্জিল তেওঁলোকে গৈ ফালে ৰাতিপুৱা ঘটনাস্থলীত উপস্থিত হৈ তেওঁলোকে ডাঙৰকৈ এই ঘটনাটো তেওঁলোকে উস্কাই ফালে এইটো ডাঙৰ কৰি দিছে। একদম স্পষ্ট ঘটনা আৰু নিজ চকুৰে আমি বস্তুবিলাক দেখা পাইছোঁ। আৰু ৰিলিফ কেম্পত মই নিজে ভিজিট কৰিছোঁ, অন্তৰত দুখ লাগে। ইয়াৰে জলবায়ু পাই পেলাই মানুহবিলাকে আজি ডাঙৰ দীঘল হৈছে। আমি ইয়াৰে মানুহ, সৰু সৰু কেঁচুৱা লৈ পেলাই মানুহবিলাক ৰিলিফ কেম্পত থাকিব লগা হৈছে। হাগ্ৰামা মহলিৰী ডাঙৰীয়াৰ BTCত যেতিয়া নেকি এতিয়া চৰকাৰ তেখেতে চলাই আছে, যিকোনো ঘটনা হ'লে হাগ্ৰামা মহলিৰী ডাঙৰীয়াই কেতিয়াও অন্তৰেৰে নলয়। তেখেত তৃতীয় পক্ষ, চতুৰ্থ পক্ষ হাগ্ৰামা মহলিৰী ডাঙৰীয়াই বিচাৰি থাকে, তেখেতে পক্ষ বিচাৰি থাকে আৰু ঘটনাটো ইতিমধ্যে ডাঙৰ হৈ যাই থাকে। আৰু এতিয়া যে ছেপাৰেট ষ্টেট বড়োলেণ্ড লাগে বুলি তেওঁলোকে দাউৰা দেখাম নাৰ্জাৰীয়ে ডিমাণ্ড কৰি আছে, ইয়াতে কোন জড়িত হৈ আছে দাউৰা দেখাম নাৰ্জাৰীৰ লগত? এইটো হাগ্ৰামা মহলিৰী ডাঙৰীয়াই স্পষ্টীকৰণ দিব লাগে। বঞ্জিত মঞ্জিল, দাউৰা দেখাম নাৰ্জাৰী কোন দলৰ পাৰ্টীৰ নেতা হয়, কাৰ নেতৃত্বত ছত্ৰছায়াত থাকি পেলাই তেওঁলোকে কাম কাজ কৰি আছে, এই ঘটনাবিলাক হাগ্ৰামা মহলিৰী ডাঙৰীয়াই স্পষ্টীকৰণ দিব লাগে। এটা সময়ত প্ৰমোদ বড়ো চৰকাৰ চলাকালীন কিবা ঘটনা হ'লে হাগ্ৰামা মহলিৰী ডাঙৰীয়াই বাৰ বাৰ আপচুক জগৰীয়া কৰিব লগা হৈছিল। প্ৰমোদ বড়ো ডাঙৰীয়াক জগৰীয়া কৰিব লগা হৈছিল যে আপচুৱে BTC চলাই আছে, প্ৰমোদ বড়ো ডাঙৰীয়াই BTC চলাই আছে, প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BTCত অশান্তি হৈছে, তেনেকুৱাকৈ অভিযোগ আপচুক আৰু প্ৰমোদ বড়ো ডাঙৰীয়াক দিয়া আছিল। এতিয়া যে বড়োলেণ্ড ছেপাৰেট ষ্টেট বড়োলেণ্ড লাগে, এই ঘটনাটো বা এই কথাটো যে তেওঁলোকে যে প্ৰেছ মিট দিছে, এইটোও কি কালি পৰহি হাগ্ৰামা মহলিৰী ডাঙৰীয়াই ক'ব নেকি যে আপচুৱে পুনৰবাৰ দাউৰাও দেখাম নাৰ্জাৰী বা বঞ্জিত মঞ্জিলক লগাই পেলাই ছেপাৰেট ষ্টেট লাগে, বড়োলেণ্ড লাগে বুলি তেওঁলোকে আন্দোলন কৰিবৰ কাৰণে ব্লু প্ৰিণ্ট ৰচনা কৰি আছে বুলি না প্ৰমোদ বড়োৱে ৰচনা কৰি আছে? এই কথাটো হাগ্ৰামা মহলিৰী ডাঙৰীয়াই এতিয়া স্পষ্টীকৰণ দিব লাগে যে দাউৰাও দেখাম নাৰ্জাৰী কোনটো দলৰ মানুহ হয়, কোনটো দলৰ আজি তেওঁলোকে ৱাৰ্কাৰ হয়, বঞ্জিত মঞ্জিল কোনটো দলৰ আজিৰ দিনত ৱাৰ্কাৰ হয় বুলি এই কথাটো হাগ্ৰামা মহলিৰী ডাঙৰীয়াই স্পষ্টীকৰণ দিব লাগে। बर' जाति एबा बर' जातिया माब्लाबाबो बिसोरनो बड'लेण्ड होआ बा बिथांमोनहा बड'लेण्ड मोना, बेबायदियावसो प्रटेस्ट खालामनाय बेनि बुंनाया। दा हाग्रामा महिलारि सारखौ मोननै बिजों बियो पलिटिकेल खालामदों बुंदों। माखासे जोंनि बर'नि जे राजखान्थि दैदेनगिरिबाबो गाव गावनि लाबा लाबनि थाखाय नायो। जाय दैदेनगिरिया सेन्टिमेन्टजों दङ बियो सिं सिं थुलुना होगोन, नङा होमबा? दा बाव मोननांगौसो, दा मोन्थों बेखौ प्रटेस्ट खालामाखै। जे माखासे बर'आव बेसेबांनाखि गोरों गोराफोर दङ बैसोरखौ माब्रै जोंनि BTCआव एबा बड'लेण्डआव माब्रै सल्भ खालामगोन? साख्रि बाख्रिनि खोथा, गोबां रोंगौथि गोनांफोर दंसै, गोबां MA BEd पास जानाय, गोबां नेट स्लेट पास जानाय दंसै, नाथाय दासिमावबो जोंनि सायाव भेकेन्सि एबा राफुंसार एबा डेभेलपमेन्टफोरखौ माखासेखौ खालामनो हायाखै। जेब्ला बड'लेण्ड जुदि मोनो, दा बड'लेण्ड बिनायाव मानि हेंथा? बे सन्जय दासआ मा माबाजों बुंदों बिलाय, मा खोथाजों बुंदों, माबे एंगोलजों बुंदों? नोंथांमोनहा निस्सय बेनि बुंनायनि सायाव नोंथांमोनहा एसे जाज खालामदोंना?
बिथाङा माबे एंगेलजों बुंदों दे बर' जाथियाव बिटिसिनि सायाव जोङो माखासे ना अब्ला बै जे बिस्वजित दैमारि सारखौ मा रोखोमजों खालामदों नोंसिनि दास जाथियानो ना दा ओइबारनि एमएलए इलेक्सनाव देरहानानै जे बिटिसिनि माखासे बिटिसिनिनो जे माखासे जोंनि बर' जाथिया बर'फोरखौ एमएलए गोबां मानि सानै साथाम एमएलए होआ बेबायदिसो मोनसे दं जे गोबां बिस्वजित दैमारि सारा बै समाव जे गाव आसाम लेजिस्लेटिभनि स्पिकार जानाय समाव बर' जाथिनि थाखाय गोबां मावदोंमोन बेखौ गोबां हेमेन्थ'आबो मेगन सानानै दं एबा बिनि गोसोआव बर' जाथिखौ बेबायदि डेभेलपिं खालामा बेबायदि साननाय दं बै समावनो मैहेर दावहेर बिसिनि माखासे बर'नि डेभेलपिंखौ नायनानै बिसोरो माबायदि गोसो सिङाव थुलुंगा लादोंमोन ना नाथाय एबार पावाराव फैनाय लोगो लोगो गासै गावसिनि मानसिफोरखौ दोननानै बिटिसिनि माखासे गासै डेभेलपिंखौ बोरैबा लेस खालामनो हागोन बिसोर सानगासिनो दङ दा हाग्रामा महिलारिखौ बे दासआलाय सोरथो बिलाय मा दास बिलाय मा बे दासआ बिटिसिआव मा मोन्थाय दं बिसोरलाय बिटिसिआव मा रोखोमै बिसोर खस्थ' खालामदों बिटिसिखौ सेनानै बिटिसिखौ सासन खालामनो नाजादों ना बि सोर बिलाय सोर दास बिलाय दासआ जोंनि बिटिसिआव बर'नि सायाव बड'लेण्ड मोननांगौ मोननाङा बड'लेण्ड बिनांगौ बिनाङा बिनि सायाव प्रटेस्ट खालामनो बिनि सायाव हेंथा खालामनो बिनि सायाव प्रटेकसन खालामनो बिहा सोर बिलाय ना रायजोफोर ओंखायनो बिथांखौ बयबो कमेन्टनि गेजेरजों बुंहर आरो बिथांखौ मोनसे आयेननि हिसाबै जोंनि माखासे बनसु फरायसा आफाद माखासे आबसु फरायसा आफाद बिथांखौ एसे दाय दन्द खालामनांगौ नङा होमबा रायजोफोर नोंथांमोनहा बिदिनि सायाव माबायदि मोनदों नोंथांमोना कमेन्टनि गेजेरजों फोरमायहरबानो जाबाय आरो जायफ्रा चेनेलाव गोदान चेनेलखौ साबस्क्राइब खालाम